নমস্কাৰ বন্ধুসকল, ডিজিটেল ডায়েৰীৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ক'বলৈ ওলাইছোঁ ইউটিউব ব্যৱহাৰকাৰীৰ ওপৰত। আমাৰ এই পৃথিৱীখনত প্ৰায় 800 কোটিৰো অধিক মানুহে বাস কৰিছে আৰু 800 কোটিৰ ভিতৰত 200 কোটিৰো অধিক মানুহে ইউটিউব ব্যৱহাৰ কৰে। হয়, 200 কোটিৰো অধিক মানুহ ইউটিউব ব্যৱহাৰ কৰি আছে এই পৃথিৱীত। সকলোতকৈ বেছিকৈ ইউটিউব ব্যৱহাৰকাৰী ক'বলৈ গ'লে আমাৰ ভাৰতবৰ্ষতে আমি দেখিবলৈ পাওঁ। আমাৰ ভাৰতবৰ্ষত প্ৰায় 467 মিলিয়ন 467 মিলিয়ন মানুহেই ইউটিউব ব্যৱহাৰ কৰে। যিখিনি সমীক্ষা মই আপোনালোকলৈ আগবঢ়াম সেই গোটেইখিনি মই মিলিয়ন হিচাপতে দিম। আপোনালোকে সকলোৱে জানে 1 মিলিয়ন ইজ ইকুৱেল টু 10 লাখ। সেইদৰে চাবলৈ যদি যাওঁ আমি আমেৰিকাত 247 মিলিয়ন মানুহে ইউটিউব ব্যৱহাৰ কৰি আছে। আমাৰ পূবফালৰ এখন দেশ ইণ্ডোনেছিয়াৰ 139 মিলিয়ন মানুহে ইউটিউব ব্যৱহাৰ কৰে আৰু ব্ৰাজিলৰ 138 মিলিয়ন মানুহে ইউটিউব ব্যৱহাৰ কৰি আহিছে। ৰাছিয়া এখন বিশাল দেশ, আমাৰ উত্তৰ দিশত অৱস্থিত সকলোতকৈ ডাঙৰ দেশ ৰাছিয়া, কিন্তু ৰাছিয়াৰ 106 মিলিয়ন মানুহে ইউটিউব ব্যৱহাৰ কৰে আৰু তেনেদৰে জাপানত 102 মিলিয়ন পিপল ইউটিউবৰ লগত জড়িত। যদি আমি উত্তৰ আমেৰিকাৰ মহাদেশৰ মেক্সিকো দেশলৈ চাওঁ, মেক্সিকো কাণ্ট্ৰিখনত ইউটিউব ব্যৱহাৰকাৰীৰ সংখ্যা হৈছে 80 মিলিয়ন বা তাতকৈ অধিক, 80.6 চামথিং। জাৰ্মানীত 72.6 মিলিয়ন পিপল ইউটিউব ব্যৱহাৰ কৰে। পাকিস্তানত 71.6% মানুহে ইউটিউব ব্যৱহাৰ কৰে। ভিয়েটনাম এখন আমাৰ ইণ্ডিয়াতকৈ দুখীয়া দেশ আৰু সেই ভিয়েটনামত 65.5 মিলিয়ন মানুহে ইউটিউব ব্যৱহাৰ কৰে। ইউনাইটেড কিংডম, ইংলেণ্ড বুলিও যাক আমি জানো, ইংলেণ্ডত ইউটিউব ব্যৱহাৰকাৰীৰ সংখ্যা হৈছে 57.6 মিলিয়ন আৰু তুৰ্কীত 57.4 মিলিয়ন। ফিলিপাইনছত ইউটিউব ব্যৱহাৰকাৰীৰ সংখ্যা হৈছে 56.5 মিলিয়ন। সকলোখিনি তথ্য মই আপোনালোকৰ ওচৰত যোগান ধৰিছোঁ গুগল চাৰ্চৰ পৰা। গতিকে যদি কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে ক্ষমা কৰিব আৰু যদি ইনফৰমেশ্যনটো ভাল লাগিছে মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।